Hello everyone, welcome to Star Academy Air. Guys, আজি আমি কিছুমান মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। গতিকে এতিয়া সন্মুখত বহুত কেইটা ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব। গতিকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সাবস্ক্ৰাইব কৰি ৰাখিলে কি হয়, যেতিয়া ভিডিঅ' আপলোড কৰা হয় তেতিয়া আপোনালোকে লগে লগে গম পাই যাব যে ভিডিঅ' আপলোড কৰা হৈছে। সেইখিনি লগে লগে আপোনালোকে চাব পাৰিব। প্ৰশ্ন 1, দিল্লী ৰাজ্য গঠন হৈছিল। উত্তৰ ক 1911 চনত। প্ৰশ্ন 2, ছিকিম ৰাজ্য গঠন হৈছিল। উত্তৰ গ 1975 চনত। প্ৰশ্ন 3, 1951 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হ'ল। উত্তৰ ঘ 360 নিযুত। প্ৰশ্ন 4, 2001 চনৰ লোকপিয়ল মতে তলৰ কোনখন চহৰৰ জনসংখ্যা বেছি। উত্তৰ গ মুম্বাই। প্ৰশ্ন 5, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ কোন আছিল। উত্তৰ খ লৰ্ড মাউণ্টবেটেন। প্ৰশ্ন 6, ভাৰতীয় সংবিধান কাৰ নামত উৎসৰ্গিত। উত্তৰ ঘ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে। প্ৰশ্ন 7, কোন আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত প্ৰচলিত ইষ্ট ইণ্ডিয়া কোম্পানী শাসনভাৰ তেওঁলোকৰ অধীনলৈ লৈ যায়। উত্তৰ খ ভাৰত চৰকাৰ আইন 1858। প্ৰশ্ন 8, প্ৰথম অৱস্থাত সংবিধান সভাৰ সদস্যসকল মিলিত হৈছিল। উত্তৰ গ 9 ডিচেম্বৰ 1946। প্ৰশ্ন 9, সংবিধান সভাত কোনটো দলৰ সদস্য সংখ্যা বেছি আছিল। উত্তৰ খ কংগ্ৰেছ। এই কংগ্ৰেছ দলত কি হৈছিল, সংবিধান সভাত কংগ্ৰেছ দলৰ সদস্য আটাইতকৈ বেছি আছিল। প্ৰশ্ন 10, ত্ৰিপুৰা কেতিয়াৰ পৰা চি পৰ্যায়ৰ ৰাজ্য হৈছিল। উত্তৰ গ 26 জানুৱাৰী 1950 চনত ত্ৰিপুৰা চি পৰ্যায়ৰ ৰাজ্য হৈছিল। প্ৰশ্ন 11, সংবিধান সভাৰ খচৰা সমিতিৰ চেয়াৰমেন কোন আছিল। উত্তৰ ক বি.আৰ. আম্বেদকাৰ আছিল সংবিধান সভাৰ খচৰা সমিতিৰ চেয়াৰমেন। প্ৰশ্ন 12, ভাৰতীয় সংবিধানৰ আংশিকভাৱে নমনীয় এইটো কোন শব্দৰ দ্বাৰা বুজিব পাৰি। উত্তৰ খ ন্যায়। প্ৰশ্ন 13, ভাৰতীয় সংবিধানৰ কোনটো অংশত চুটি শিতানবোৰ উল্লেখ কৰা হৈছে। উত্তৰ গ আৰ্টিকল 393। প্ৰশ্ন 14, ৰাষ্ট্ৰ শব্দটো সংবিধানৰ কোনটো শিতানত বৰ্ণনা কৰা হৈছে। উত্তৰ গ আৰ্টিকল 12। প্ৰশ্ন 15, সংবিধানৰ কোনটো অনুচ্ছেদত সাংবিধানিক নিৰ্দেশনাসমূহ বৰ্ণনা কৰা নহয়। উত্তৰ ক আৰ্টিকল 13। প্ৰশ্ন 16, স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল। উত্তৰ গ বেংগলৰ পৃথকীকৰণৰ বিৰোধী আন্দোলনৰ সময়ত। প্ৰশ্ন 17, ইংৰাজ শাসকসকলে ভাৰতত শিক্ষাৰ এটা নতুন পদ্ধতি প্ৰৱৰ্তন কৰিছিল কাৰণ তেওঁলোকে বিচাৰিছিল। উত্তৰ ক কোম্পানীৰ বাবে কাম কৰিবলৈ এক শ্ৰেণীৰ কৰ্মচাৰী সৃষ্টি কৰিব। প্ৰশ্ন 18, স্বাধীনতাৰ পূৰ্বে কেন্দ্ৰত এখন অন্তৰ্বৰ্তী চৰকাৰ গঠন কৰা হৈছিল। উত্তৰ ক কেবিনেট মিছনৰ পৰিদৰ্শনৰ পাছত। প্ৰশ্ন 19, ভিয়েনা কংগ্ৰেছ কোন চনত হৈছিল। উত্তৰ ক 1815 চনত। 1815 চনত ভিয়েনা কংগ্ৰেছ হৈছিল। প্ৰশ্ন 20, চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰক কি আছিল। উত্তৰ গ জন্তুৰ চৰ্বিৰে নিৰ্মিত কাৰ্টিজৰ ব্যৱহাৰ। প্ৰশ্ন 21, 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল। উত্তৰ গ মংগল পাণ্ডে।
প্ৰশ্ন 22 কোনজন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মণিপুৰক ভাৰতৰ অলংকাৰ হিচাপে বৰ্ণনা কৰিছিল? উত্তৰ গ জৱাহৰলাল নেহৰু। প্ৰশ্ন 23 মেঘালয়ক স্বতন্ত্ৰ ৰাজ্য হিচাপে কোনে ঘোষণা কৰিছিল? উত্তৰ খ ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী। প্ৰশ্ন 24 অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ ক 126 অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা। প্ৰশ্ন 25 অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ পঠিওৱা হয়? উত্তৰ ক 7 জনক ৰাজ্যসভালৈ পঠিওৱা হয়। প্ৰশ্ন 26 লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ খ 14 জন। প্ৰশ্ন 27 নাগালেণ্ডত কেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? উত্তৰ ক 1964 চনত। প্ৰশ্ন 28 শ্বিলং চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? উত্তৰ খ 11 নৱেম্বৰ 1975 চনত। প্ৰশ্ন 29 পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি পোৱাৰ আগতে নাগালেণ্ড কি নামেৰে জনাজাত আছিল? উত্তৰ ক নগা পাহাৰ। প্ৰশ্ন 30 তথা আজিৰ অন্তিম প্ৰশ্ন সংবিধানৰ কোনটো অনুসূচীৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়? উত্তৰ খ 256। থেংক ইউ। জয় আই অসম।